নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ষ্টাডি জনলৈ। আজি আমি পঢ়িবলৈ যোৱা টপিকটো হৈছে লিষ্ট অফ ইম্পৰ্টেণ্ট মাউণ্টেইনছ পাছেছ ইন ইণ্ডিয়া। ঠিক আছে, আমাৰ ভাৰতৰ তোমাৰ কিছুমান পাছ আছে। ঠিক আছে, এতিয়া সেই পাছসমূহ কি বা সেই পাছসমূহৰ জৰিয়তে আমি ক'ত বা কোনটো জেগাৰ পৰা কোনটো এটা জেগালৈ যাবৰ কাৰণে সেই পাছসমূহৰ দৰকাৰ হয় বা সেই পাছসমূহ ক'ত ক'ত অৱস্থিত সেই সকলোবিলাক আমি জানিম। ঠিক আছে, এতিয়া তোমালোকৰ এই পাছসমূহ কিহৰ কাৰণে দৰকাৰী। ঠিক আছে, পৰীক্ষাত ইয়াৰ ৰিলেটেড বহুত ধৰণৰ কুৱেশ্যনছ আহে আৰু যদিহে তোমালোকে পৰীক্ষাত চাবা বহুত বেছি কনফিউজন হয় তোমালোকৰ মাজত যে কোনটো পাছ কিহৰ কাৰণে হয়, যাৰ ফলত কি হয় তোমালোকে আনচাৰটো জানিও কিছুমান ভুল হেৰিয়াত অপশ্যনত টিক কৰি গুচি আহা, যাৰ ফলত কি হয় পাবলগীয়া মাৰ্কছটো কাট খাই যায় আৰু এটা কুৱেশ্যন ভুল হোৱা মানে তোমাৰ বহুত বেছি মাৰ্কছ কাট হোৱা হয়। ঠিক আছে, ডিডাক্টেড হয়। গতিকে যাৰ ফলত কি হয় তোমাৰ যিটো অভাৰঅল টোটেল মাৰ্কছ আহে, ঠিক আছে, সেইটো তোমাৰ কি হয় বহুত বেছি এটা এফেক্ট কৰে আৰু যিহেতু বহুত বেছি টাফ কম্পিটিশ্যন হয় তেতিয়া সেইকাৰণে তোমাৰ এক মাৰ্কেও বহুত বেছি এটা তোমাৰ ইম্প্ৰেশ্যন ক্ৰিয়েট কৰি দিয়ে। ঠিক আছে, কোনোবাই এক মাৰ্কৰ কাৰণেই তোমাৰ কি হয় চাকৰিটো পাবলৈ সক্ষম নহয় আৰু সেই মানুহজনক সুধিবা যিজনে সেই এক মাৰ্কছটোৰ কাৰণে চাকৰিটো নাপালে। ঠিক আছে, কেনেকুৱা ফিল হয় সেইটো বহুত বেছি মানে ক'ব নোৱাৰি তোমালোকক। ঠিক আছে, কেনেকুৱা ধৰণৰ ফিল হয় যাৰ হৈছে সিহে গম পোৱা যায়। ঠিক আছে, গতিকে এই পাছসমূহ যিহেতু আমি সকলোৱে জানো ইয়াৰ পৰা কুৱেশ্যনছ আহিবই আহিব, গতিকে তোমালোকে চোৱা কিছুমান এনেকুৱা পৰ্চন ষ্ট্ৰং কৰা যিবিলাকৰ পৰা জানা যে কুৱেশ্যনছ আহিবই আহিব। ঠিক আছে, গতিকে সেই ধৰণৰ পৰ্চনবিলাক বহুত বেছি যদি তোমালোকে কি কৰা মানে নিজৰ কাৰণে বহুত বেছি সহজ কৰি তোলা, ঠিক আছে, তেতিয়াহ'লে তোমালোকৰ যিখিনি মাৰ্কছ তোমালোকে গোটা নম্বৰ পাব পাৰা সেইখিনি তোমালোকে বহুত বেছি ভাল মাৰ্কছ পাবা, কাৰণ তোমালোকে তাত কোনো ধৰণৰ কনফিউজন নাথাকে। ঠিক আছে, গতিকে এই পাছসমূহ তোমাৰ পৰীক্ষাৰ বাবে বহুত বেছি দৰকাৰী হৈ পৰে। এতিয়া এই পাছসমূহৰ প্ৰথমটো হৈছে চোৱা লিষ্ট অফ ইম্পৰ্টেণ্ট মাউণ্টেইন পাছেছ ইন ইণ্ডিয়া। ঠিক আছে, আমি ইয়াত তোমালোকৰ ভাৰতৰ যিমানবিলাক পাছ আছে, ঠিক আছে, সেই সকলোবিলাক আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম। অপশ্যন এ আছে তোমাৰ নাথুলা পাছ। ঠিক আছে, এতিয়া নাথুলা পাছ ক'ত আছে? ইট ইজ লোকেটেড ইন দ্য ষ্টেট অফ ছিকিম। ঠিক আছে, ছিকিমত অৱস্থিত। দিছ ফেমাছ পাছ ইজ লোকেটেড ইন দ্য ইণ্ডিয়া চাইনা বৰ্ডাৰ এণ্ড ৱাজ ৰিঅ'পেন ইন 2006। ঠিক আছে, ক'ত আছে? ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰত আছে। ঠিক আছে, এইটো এটা কুৱেশ্যন আহিব পাৰে যে নাথুলা পাছ তোমাৰ কোনটো বৰ্ডাৰত আছে। ঠিক আছে, এতিয়া নাথুলা পাছ আছে তোমাৰ ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰৰ লগত। ঠিক আছে, ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰত কি হৈছে তোমাৰ নাথুলা পাছ আছে, ইণ্ডিয়ান চাইনা বৰ্ডাৰ। ঠিক আছে, এইটো এটা কুৱেশ্যন হ'ব পাৰে আৰু এইটো কেতিয়া ৰিঅ'পেন কৰা হৈছিল? 2006 হ'ল। এতিয়া চা ইট ফৰ্মছ এ পাৰ্ট অফ এন অফশ্বুট অফ দ্য এনচিয়েণ্ট চিল্ক ৰোড। ঠিক আছে, এইটো যিটো তোমাৰ এনচিয়েণ্ট চিল্ক ৰোড আছিলে, ঠিক আছে, আগতে যিসকল চিল্কৰ ব্যৱসায় আছিলে বা যিসকলে আগৰ যিটো তোমাৰ এটা চিল্ক ৰোড আছিলে য'ৰ পৰা কি হয় ব্যৱসায় বাণিজ্যসমূহৰ কাম চলিছিলে বা সেইটো সময়ত সেই ৰাস্তাটো দিয়ে কি হৈছিলে তোমাৰ যিসকল ভাৰতলৈ প্ৰৱেশ কৰিছিলে নন আৰিয়ানসকল সেইসকল আহিছিল বুলি কোৱা হয়। ঠিক আছে, আৰু সেইটোৱে আছিলে তোমাৰ ব্যৱসায় বাণিজ্যৰো এটা বহুত বেছি মানে ৰাস্তা। ঠিক আছে, য'ৰ পৰা ব্যৱসায় বাণিজ্যসমূহ আৰম্ভ হৈছিলে যিটো ৰাস্তা দি। ইট ইজ ওৱান অফ দ্য ট্ৰেডিং বৰ্ডাৰ পোষ্ট বিটুইন ইণ্ডিয়া এণ্ড চাইনা। ঠিক আছে, ইণ্ডিয়া আৰু চাইনাৰ এইটো এটা হৈছে কি ট্ৰেডিং বৰ্ডাৰ, মানে ট্ৰেডিং হৈছে। ঠিক আছে, ইণ্ডিয়া আৰু চাইনাৰ মাজত যি ধৰণৰ তোমাৰ ট্ৰেড চলিছে, যি ধৰণৰ বস্তু আদান প্ৰদান চলে তাৰ বৰ্ডাৰ এটা পাছো হয়। ঠিক আছে, এইটো হৈছে তোমালোকৰ নাথুলা পাছ। ঠিক আছে, এইটো নাথুলা পাছ, এইখন ইণ্ডিয়া আৰু এইটো চাইনা, তাৰ যিটো মাজত আছে এইটো নাথুলা পাছ। ঠিক আছে, এটা চোৱা ইয়াত আৰু ভালদৰে আহিবা, এইখন হৈছে ইণ্ডিয়া, এইটো ভূটান, এইখন চাইনা আৰু তিব্বত। ঠিক আছে, তাৰ মাজত এইটো আছে তোমাৰ নাথুলা পাছ হ'ল, এইটো নাথুলা পাছ। এতিয়া তাৰ পিছতটো চাওঁ ইয়াৰ পিছত কি ধৰণৰ পাছ আছে। তাৰপিছত আছে চিপকিলা পাছ। ঠিক আছে, ইট ইজ লোকেটেড থ্ৰু সুটলেজ জৰ্জ। ঠিক আছে, সুটলেজ জৰ্জত আছে। ইট কানেক্ট হিমাচল প্ৰদেশ উইথ তিব্বত। ই কি কৰে তোমাৰ হিমাচল প্ৰদেশক ক'ৰ লগত কানেক্ট কৰে? তিব্বতৰ লগত কানেক্ট কৰে বুলি কৈছে। ঠিক আছে, তোমাৰ কিহে চিপকিলা পাছে। ঠিক আছে, ক'ৰ পৰা? হিমাচল প্ৰদেশৰ লগত তোমাৰ কি কৰে? হিমাচল প্ৰদেশৰ লগত তিব্বতক কানেক্ট কৰে। ইট ইজ ইণ্ডিয়াছ থাৰ্ড বৰ্ডাৰ পোষ্ট অফ ফৰ ট্ৰেড উইথ চাইনা আফটাৰ লিপুলেখ এণ্ড নাথুলা পাছ। ঠিক আছে, লিপুলেখ আৰু নাথুলা পাছৰ পিছত 3 নম্বৰত আহে আমাৰ কি তোমাৰ চিপকিলা পাছ। ঠিক আছে, চিপকিলা পাছ আহে তোমাৰ 3 নম্বৰ পজিশ্যনত। প্ৰথম আহে লিপুলেখ, তাৰপিছত আহে নাথুলা পাছ, তাৰপিছত আহে তোমাৰ চিপকিলি পাছ। আৰু ই কিহৰ লগত ট্ৰেড কৰে? ই ইণ্ডিয়া আৰু চাইনাৰ লগত যিটো ট্ৰেড আছে তাৰ ক্ষেত্ৰত 3 নম্বৰ পজিশ্যনত আহে। ঠিক আছে, ইয়াত তোমাৰ
এইখন চোৱা, ইয়াৰ মেপ এখন দি থোৱা আছে, ঠিক আছে। মেপখনত তোমাৰ এইখন হৈছে ভাৰত, ঠিক আছে, ভাৰতৰ মেপ। আৰু ইয়াৰ যিটো এইটো পৰ্চন আছে, ঠিক আছে, এই পৰ্চনটো তোমালোকৰ কি কৰিছে, জুম কৰি পেলাই ইয়াত অনা হৈছে, আৰু আনি পেলাই এইটো হৈছে তোমাৰ চিপকিলা পাছ, ঠিক আছে। এই যিটো পাছ হৈছে সি তোমাৰ কি কৰে, এইখন হিমাচল প্ৰদেশ, এইখন উত্তৰাখণ্ড, এইখন তিব্বত, আৰু এইটো তোমাৰ ইণ্ডিয়া, ঠিক আছে। ইণ্ডিয়া আৰু তিব্বতৰ মাজত যিটো আছে তাত আছে তোমাৰ কি চিপকিলা পাছ, ঠিক আছে। এইটো এখন তাৰ ছবি, ঠিক আছে। সেইটো তাত থকা এখন চাইন বৰ্ড, ঠিক আছে, ৱেলকাম ইউ এট চিপকিলা, ঠিক আছে। চিপকিলালৈ আপোনাক স্বাগতম জনাইছোঁ। হ'ল। এতিয়া ইয়াৰ পিছৰ পাছটো চাওঁ কি। ইয়াৰ পিছৰ পাছটো হৈছে জেলেপলা পাছ। দিছ passes থ্ৰু দ্য চুম্বি ভেলী, ঠিক আছে। চুম্বি ভেলী দি এই পাছটো পাৰ হৈ গৈছে। ইট কানেক্ট ছিকিম উইথ লাহছা, দ্য কেপিটেল অফ তিব্বত, ঠিক আছে। কেপিটেল তিব্বতৰ ৰাজধানী, মানে কেপিটেল মানে হৈছে ৰাজধানী, তিব্বতৰ ৰাজধানীৰ লগত এই কি হয়, ছিকিমক কানেক্ট কৰে, ঠিক আছে। আৰু এইখন হৈছে তোমাৰ জেলেপলা পাছ, ক'ত আছে, এইখন জেলেপলা পাছ হৈছে, ঠিক আছে। এইখন হৈছে বেংগল, এইটো হৈছে গেংটক, ছিকিম, ঠিক আছে। ছিকিম হয় এইখিনি। আৰু সি কি কৰিছে, এইটো তোমাৰ হৈছে চিপকিলা, জেলেপলা পাছ। হ'ল। এইটো হৈছে জেলেপলা পাছ। এইটো দেখিছা, যিটো ব্লু কালাৰ আছে, এতিয়া মই ৰেড কৰি দিছোঁ, এইটো হৈছে জেলেপলা পাছ, ঠিক আছে। আৰু ইয়াত যদি চোৱা তুমি, তেতিয়াহ'লে এইটো হৈছে জেলেপলা পাছ। হ'ল। এতিয়া তাৰ পিছৰটো চাওঁ, পিছৰটো কি আছে। ইয়াৰ পিছত আছে কোৰা টাক পাছ, ঠিক আছে। ইট ইজ লোকেটেড ইন দ্য কাৰাকোৰাম মাউণ্টেইনছ, ঠিক আছে। ই যিটো কাৰাকোৰাম মাউণ্টেইন আছে, সেই মাউণ্টেইনটোত অৱস্থিত। ইট ইজ ছাবচিডিয়াৰী অফ দ্য এনচিয়েণ্ট চিল্ক ৰোড, ঠিক আছে। ই এনচিয়েণ্ট যিটো চিল্ক ৰোড আছিলে, যিটো কথা আমি আগতে পঢ়ি আহিছোঁ, সেইটোৰ লগত ৰিলেট হৈ আছে। আৰু ইয়াৰ অপশ্যন হৈছে তোমাৰ কিউৰা টাক পাছ, ঠিক আছে। এইটো হৈছে তোমালোকৰ কাৰাকোৰাম পাছ, বা তাক কাৰাকোৰাম পাছ বুলি কোৱা হয়, বা কিউৰা টাক লা পাছ বুলিও কোৱা হয়। হ'ল। এইটো হৈছে এই পাছটো, ঠিক আছে। যেতিয়া তোমালোকে এইটো তোমাৰ হেৰি হিচাপে মনত ৰাখিবা, মেপত মনত ৰাখিবা, তেতিয়া তোমালোকৰ বেছি ভালদৰে মনত থাকিব। হ'ল। এতিয়া তাৰ পিছৰ পাছটো চাওঁ। তাৰ পিছৰ পাছটো কি। তাৰ পিছৰ পাছটো হৈছে তোমাৰ লেহ লাডাখ, ঠিক আছে। এতিয়া আমি চাওঁ লাডাখত কোন ধৰণৰ পাছকেইটা আছে, ঠিক আছে। লাডাখত কি কেইটা, লেহ আৰু লাডাখত কেনেধৰণৰ পাছ আছে, ঠিক আছে। ইয়াত এই গোটেইকেইটা মই লৈ আহিছোঁ। এই যিকেইটা দেখিছা সেইখিনি হৈছে এই গোটেইকেইটা পাছ। হ'ল। এইটো নহয়, এইটো তোমাৰ ছিকিম আৰু হেৰিয়াৰ। এইকেইটা হৈছে, এইখিনি যিমানখিনি আছে সেইখিনি হৈছে লেহ আৰু লাডাখত থকা পাছসমূহ। প্ৰথম আছে খাৰডুংলা পাছ, ঠিক আছে। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, সেইটো পৰীক্ষাত আগতে আহিছে। ইট ইজ দ্য হাইষ্ট মটৰেবল পাছ ইন দ্য কাণ্ট্ৰি। ইট কানেক্টছ লেহ এণ্ড চিয়াচিন গ্লেছিয়াৰ, ঠিক আছে। চিয়াচিন গ্লেছিয়াৰ আৰু লেহক কি কৰে, ই কানেক্ট কৰে। এতিয়া তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে চিয়াচিন আৰু লেহক কানেক্ট কৰা পাছটো কি হয়, ঠিক আছে। সেইটো হৈছে খাৰডুংলা পাছ। হ'ল। লেহ আৰু চিয়াচিন গ্লেছিয়াৰক কি কৰে, ই কানেক্ট কৰে, ঠিক আছে। গতিকে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে। দিছ পাছ ৰিমেইনছ ক্ল'জ ডিউৰিং দ্য উইণ্টাৰ। আৰু এইটো কি হয়, ঠাণ্ডা সময়ত, মানে যেতিয়া বহুত বেছি ঠাণ্ডা হয় তেতিয়া বন্ধ থাকে। কাৰণ কিয়, সেইটো সময়ত তোমাৰ বহুত বেছি বৰফ পৰে, যাৰ ফলত কি হয়, এই পাছটো বন্ধ হৈ থাকে। আৰু এইটো হৈছে তোমালোকৰ এইখিনিতে আছে লেহত, ঠিক আছে। এইটো হৈছে খাৰডুংলা পাছ। হ'ল। তাৰপিছতো চাওঁ এতিয়া, তাৰপিছত কি পাছ আছে। তাৰপিছত আছে থাংলা বা থাংলাং লা, ঠিক আছে। থাংলা বা থাংলাং লা পাছ। হ'ল। এতিয়া এইটো চাওঁ কি কৈছে। ইট ইজ লোকেটেড ইন লাডাখ, ঠিক আছে। ই ক'ত আছে, লাডাখত আছে। ইট ইজ দ্য ছেকেণ্ড হাইষ্ট মটৰেবল মাউণ্টেইন পাছ ইন ইণ্ডিয়া, ঠিক আছে। ই কি হৈছে তোমাৰ চবতকৈ ছেকেণ্ড হাইষ্ট মটৰেবল মাউণ্টেইন পাছ হয়। ক'ত, ইণ্ডিয়াৰ, ভাৰতৰ ছেকেণ্ড মটৰেবল মাউণ্টেইন পাছ যদি কোনটো বুলি সোধে, তেতিয়াহ'লে এইটো হৈছে থাংলা বা থাংলাংলা পাছ। হ'ল। এইটো হৈছে তাৰ এখন চাইন বৰ্ড লৈ আহিছোঁ, ইমান অল্টিটিউডত আছে, ঠিক আছে। অল্টিটিউড 17,582। হ'ল। এইটো আছে তোমাৰ কিহত, লাডাখত, ঠিক আছে। কি, থাংলাংলা পাছ। হ'ল। তাৰপিছৰ পিছৰটো চাওঁ যে কি পাছ আছে। তাৰপিছত আহিলে তোমাৰ আঘিল পাছ। ইট ইজ চিটুৱেটেড টু দ্য নৰ্থ অফ দ্য মাউণ্টেইন গডউইন অষ্টিন এণ্ড ইন দ্য কাৰাকোৰম। ইট কানেক্টছ লাডাখ উইথ ছিংজিয়াং প্ৰভিন্স অফ চাইনা। ইট ৰিমেইনছ ক্ল'জ ডিউৰিং দ্য উইণ্টাৰ এণ্ড ছিজন ফ্ৰম নৱেম্বৰ টু মে', ঠিক আছে। ই তোমালোকৰ কোনটো কানেক্ট কৰে, লাডাখৰ লগত কাক কানেক্ট কৰে, ছিংজিয়াং প্ৰভিন্স, ঠিক আছে। ছিংজিয়াং যিখন প্ৰভিন্স আছে চাইনাৰ, সি এই দুটা কানেক্ট কৰে। আৰু সেইটো হৈছে তোমালোকৰ কোনটো, আঘিল পাছ, ঠিক আছে। এতিয়া এইটো হৈছে তোমালোকৰ এইখিনিত কি হৈছে, এইটো আঘিল পাছ, ঠিক আছে। এইটো দেখিবলৈ পাইছে তোমালোকে, আঘিল পাছ। এইটো হৈছে তোমালোকৰ, আৰু ই কি হয়, তোমালোকৰ নৱেম্বৰৰ পৰা মে'লৈকে বন্ধ থাকে। কাৰণ সেইটো সময়ত উইণ্টাৰ ছিজন হয়, মানে সেইটো সময়ত বহুত বেছি ঠাণ্ডা পৰে, আৰু ঠাণ্ডাৰ ফলত কি হয়, তাত বৰফ জমা হয়। গতিকে সেই পাছটো নৱেম্বৰৰ পৰা মে'লৈকে বন্ধ থাকে। হ'ল। আৰু এইটো হৈছে ক'ত, লাডাখ আৰু ছিনজিয়াং পাছত প্ৰভিন্সক কি কৰে, কানেক্ট কৰে। হ'ল। এইটো হৈছে আঘিল পাছ। তাৰপিছতো চাওঁ, চাংলা পাছ।
হ'ল চাংলা পাছ এতিয়া চাংলা পাছ চাওঁ ইট ইজ এ হাই মাউণ্টেইন পাছ ইন দ্য গ্ৰেটাৰ হিমালয় এইটো ক'ত আছে তোমাৰ গ্ৰেটাৰ হিমালয়ত আছে কি চাংলা পাছ ক'ত আছে তোমাৰ গ্ৰেটাৰ হিমালয় ইট কানেক্টছ লাডাখ উইথ তিব্বত আৰু ই কাক কানেক্ট কৰে লাডাখ আৰু তিব্বতক কানেক্ট কৰে ঠিক আছে লাডাখৰ লগত তিব্বতক কানেক্ট কৰে এতিয়া আমি ইয়াত চাওঁ যে এই পাছটো ক'ত আছে ঠিক আছে সেইটো হৈছে তোমালোকৰ এই চাংলা পাছ আৰু ই কৰে লাডাখ আৰু তিব্বতক কি কৰে কানেক্ট কৰে এইখন হৈছে তিব্বত হয় নাই তিব্বত যদি তুমি ভাৰতৰ মেপখন চোৱা তেতিয়াহ'লে ইয়াত থাকিব তোমাৰ তিব্বত আৰু ই কি হৈছে তোমাৰ লাডাখ আৰু তিব্বতক কানেক্ট কৰিছে হ'ল লাডাখ আৰু তিব্বতক কানেক্ট কৰা পাছটো কোনটো বুলি সুধিলে চাংলা পাছ ঠিক আছে এতিয়া তাৰ পিছৰটো চাওঁ ইয়াৰ পিছত কি পাছ আছে ইয়াৰ পিছত আছে লানাকলা পাছ এতিয়া লানাকলা পাছ কি হয় দিছ ইজ লোকেটেড ইন দ্য আকচাই চিন ইন লাডাখ ৰিজন ঠিক আছে আকচাই চিন যিটো আছে সেইটো লাডাখত সেইটো ৰিজনক কানেক্ট কৰে ই কানেক্ট লাডাখ এণ্ড লাহচা ঠিক আছে লাডাখ আৰু লাহচাক ই কি কৰে কানেক্ট কৰে দ্য চাইনিজ অথৰিটি হেজ বিল্ড এ ৰোড টু জইন ছিংজিয়াং উইথ তিব্বত ঠিক আছে আৰু চাইনিজ যিটো গভৰ্ণমেণ্ট আছে সিহঁতে কি কৰিছে তোমাৰ ছিংজিয়াঙক আৰু তিব্বতক কানেক্ট কৰিবলৈ সেইটো ৰাস্তা তাত মানে এটা ৰাস্তা বনাইছে ৰিচেণ্টলি হ'ল আৰু সেই পাছটোৰ নাম হৈছে কি লানাকলা ঠিক আছে আৰু লানাকলা পাইছে যে এইটো হ'ল এই যিটো পাছ দেখিছা তুমি সেইটো হৈছে লানাকলা পাছ ঠিক আছে এইখিনি হৈছে তোমাৰ লাডাখ আৰু কাশ্মীৰৰ পাছখিনি ঠিক আছে তাৰপিছত চাওঁ ইমিছলা ঠিক আছে ইমিছলা পাছ এতিয়া আহিলে ইমিছলা পাছ হ'ল দ্য পাছেছ হেজ এ ডিফিকাল্ট জিঅ'গ্ৰাফিকেল টেৰিন এণ্ড ষ্টিপ শ্লোপছ ঠিক আছে ইয়াৰ কি হয় তোমাৰ জিঅ'গ্ৰাফিকেলি ই বহুত বেছি টাফ হয় মানে ইয়াৰ যিটো তোমাৰ জিঅ'গ্ৰাফিকেল এৰিয়া আছে সেইটো অলপমান বহুত বেছি মানে শ্লোপ হয় মানে বহুত মানে কি হয় তোমাৰ এঢলীয়া হয় ঠিক আছে গতিকে এই পাছটো অলপমান বহুত বেছি ডেঞ্জাৰাছ হৈ পৰে দিছ পাছ ৰিমেইনছ ক্ল'জ ডিউৰিং দ্য উইণ্টাৰ ছিজন ঠিক আছে আৰু ই উইণ্টাৰ ছিজনত বন্ধ হৈ থাকে ইট কানেক্টছ লাডাখ উইথ এণ্ড তিব্বত ঠিক আছে ই তিব্বত আৰু লাডাখক কি কৰে কানেক্ট কৰে চ' এতিয়া চোৱা তিব্বত আৰু লাডাখক কানেক্ট কৰা বহুতকেইটা পাছ আছে ঠিক আছে তাৰ ভিতৰত এটা হৈছে ইমিছলা পাছ হ'ল এতিয়া তুমি যদি তোমাৰ মেপত চোৱা তেতিয়াহ'লে এইটো হৈছে ইমিছলা পাছ ঠিক আছে দেখিছা তিব্বত আৰু হেৰিয়াক কানেক্ট কৰা কিমান কেইটা পাছ আছে ঠিক আছে এটা হ'ল খুৰডুংলা ঠিক আছে তাৰপিছত টাগলাংলা ঠিক আছে এইকেইটা হৈছে পাছ ঠিক আছে তাৰ ভিতৰত এটা হৈছে ইমিছলা পাছ যি তোমাৰ তিব্বত আৰু লাডাখক কি কৰে কানেক্ট কৰে হ'ল এতিয়া তাৰ পিছৰটো চাওঁ তাৰপিছত হৈছে বাৰালা বা বাৰালাচালা পাছ হ'ল পাছ ইট ইজ চিটুৱেটেড অন দ্য নেশ্যনেল হাইৱে ইন দ্য ষ্টেট অফ জম্মু এণ্ড কাশ্মীৰ ঠিক আছে জম্মু আৰু কাশ্মীৰৰ যিটো নেশ্যনেল হাইৱে আছে তাত মানে ই আছে হ'ল এতিয়া হৈছে ইট কানেক্টছ মানালী এণ্ড লেহ আৰু ই কি কৰে মানালী আৰু লেহক কি কৰে কানেক্ট কৰে হ'ল এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে বাৰালা পাছে কিহক কানেক্ট কৰে ই কাক কানেক্ট কৰে মানালী আৰু লেহক ঠিক আছে কানেক্ট কৰে এতিয়া ক'ত আছে চাওঁ এইটো হৈছে তোমাৰ সেই বাৰালা পাছ ঠিক আছে এইটো যি দেখিছা পাছটো মই তোমালোকক মাৰ্ক কৰি দিছোঁ আৰু মই তোমাৰ ব্লু কালাৰত মাৰ্ক কৰি দিওঁ তেতিয়া তোমালোকৰ দেখিবলৈ ভাল হ'ব ঠিক আছে এই যিটো পাছ আছে এইটো হৈছে বাৰালাচালা পাছ বা বাৰালা পাছ এইটো মানালী আৰু এইটো হৈছে লেহ হয় নে এই দুটা কি কৰে কানেক্ট কৰে হ'ল মানালী আৰু লেহক কি কৰে কানেক্ট কৰে কোনটো বাৰালা পাছে হ'ল তাৰপিছত পিছৰটো চাওঁ এতিয়া চাওঁ আমি উত্তৰাখণ্ডত কেনেধৰণৰ পাছ আছে বা উত্তৰাখণ্ডৰ পাছসমূহ কি হ'ল চ' আমি প্ৰথম এনেকৈ চোৱা আমি গোটেইখিনি তোমাৰ যদি এটা জেগা হিচাপে পাছখিনি চাওঁ তেতিয়াহ'লে তোমালোকক মনত ৰাখিবলৈ সুবিধা হ'ব হয় নাই যদি তোমালোকে খেলি মেলিকৈ পঢ়া তেতিয়া বহুত বেছি কনফিউজন হ'ব গতিকে তোমালোকে যদি এখন ষ্টেট বা এখন ডিষ্ট্ৰিক্ট বা এটা জেগা হিচাপে চোৱা প্লেচ হিচাপে চোৱা তেতিয়া সেই প্লেচটোত কি পাছ আছে বা সেই প্লেচটোত কেনেধৰণৰ পাছৰ পৰা কুৱেশ্যন আহিব পাৰে সেই হিচাপত চোৱা তেতিয়াহ'লে তোমালোকক মনত ৰাখিবলৈ সহজ হয় আৰু তোমালোকে এটা চিষ্টেমেটিক অৰ্ডাৰত কি কৰিব পাৰা কুৱেশ্যনছবিলাক ৰিভিজন কৰিব পাৰা ঠিক আছে গতিকে মই তেনেকৈ লৈ আহিছোঁ যে জেগা হিচাপে প্লেচ হিচাপে কোনটো জেগাত আছে কোনখন পাছ কোনটো জেগাত আছে তাৰপিছত ইয়াত আছে ট্ৰেইলছ পাছ ঠিক আছে এতিয়া ইট ইজ লোকেটেড ইন উত্তৰাখণ্ড যিহেতু আমি উত্তৰাখণ্ডৰ কথা পাতি আছোঁ গতিকে ই ক'ত আছে উত্তৰাখণ্ডত আছে ইট ইজ চিটুৱেটেড এট দ্য এণ্ড অফ দ্য পিণ্ডাৰী গ্লেচিয়াৰ ঠিক আছে ই ক'ত আছে পিণ্ডাৰী গ্লেচিয়াৰ একদম শেষৰ পিনে ইট কানেক্টছ দ্য পিণ্ডাৰী ভেলী টু মিলিয়াম ভেলী ঠিক আছে ই কি কৰে তোমাৰ পিণ্ডাৰী ভেলী যিটো আছে আৰু মিলাম ভেলী যিটো আছে সেই দুটা কানেক্ট কৰে দিছ পাছ ইজ ভেৰি ষ্টিপ এণ্ড ৰাজ ঠিক আছে এইটো তোমাৰ বহুত বেছি কি হয় ষ্টিপ আৰু ৰাজ হয় ঠিক আছে এতিয়া চোৱা ট্ৰেইল পাছ কি ক'ত আছে ঠিক আছে এতিয়া এইটো হৈছে তোমাৰ ট্ৰেইল পাছ ঠিক আছে এইটো ক'ত আছে তোমাৰ কানেক্ট হৈছে এই যিটো কানেক্ট হৈছে এইটো হৈছে তোমালোকৰ ট্ৰেইল পাছ হ'ল TRAILS ট্ৰেইলছ পাছ
এইটো হৈছে তোমালোকৰ ট্ৰেইল পাছ হ'ল এইটো হৈছে তোমালোকৰ উত্তৰাখণ্ড এইখিনি উত্তৰাখণ্ড হয় নাই এইটো উত্তৰাখণ্ড হয় গতিকে এই যিটো জেগা আছে আৰু এই যিটো পাছ আছে এই গোটেইকেইটা পাছ কিহৰ লগত ৰিলেটেড উত্তৰাখণ্ডৰ লগত ৰিলেটেড হ'ল এতিয়া আগলৈ চাম যে কি আছে তাৰপিছত আছে লিপুলেখ বা উত্তৰাখণ্ড তিব্বত ঠিক আছে লিপুলেখ সি কি কৰে উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰে সেইকাৰণে ইয়াত উত্তৰাখণ্ড এণ্ড তিব্বত বুলি আহিছে লিপুলেখ পাছ It is located in Uttarakhand. It connects Uttarakhand with Tibet. ঠিক আছে Uttarakhand আৰু তিব্বতক কানেক্ট কৰে This pass is an important border post for trade with China. ঠিক আছে ই তোমাৰ চাইনাৰ লগত ট্ৰেড কৰাত বহুত বেছি হেল্প কৰে The pilgrims for Mansarovar travel through this pass. ঠিক আছে আৰু মানসৰোবৰ যিসকলে ট্ৰেভেল কৰিছিল এই পাছটোৰ জৰিয়তে তেখেতসকলে ট্ৰেভেল কৰিছিল এতিয়া লিপুলেখ পাছ ক'ত আছে ঠিক আছে এইটো যিটো পাছ আছে এইটো হৈছে তোমালোকৰ লিপুলেখ পাছ আৰু ই কি কৰে তোমালোকৰ উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰা সহায় কৰে হয় না এইটো উত্তৰাখণ্ডত আছে আধা আৰু আধা তিব্বতত আছে গতিকে ই কি কৰে তোমাৰ উত্তৰাখণ্ড আৰু তিব্বতক জয়েন হোৱাত সহায় কৰে এইটো এখন তিব্বত ঠিক আছে এই যিটো য়েল্লো কালাৰ দেখিছে এইটো হৈছে তিব্বত ঠিক আছে আৰু এইটো হৈছে তোমাৰ উত্তৰাখণ্ড ঠিক আছে না এই উত্তৰাখণ্ড আৰু তিব্বতক জয়েন হোৱাত সহায় কৰিছে কোনে লিপুলেখ পাছে হ'ল এতিয়া চাওঁ আৰু কি আছে উত্তৰাখণ্ডত সব মানা পাছ ঠিক আছে মানা পাছে উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰা সহায় কৰে ঠিক আছে এইটো হৈছে মানা পাছ দেখিছে এইটো এইখন উত্তৰাখণ্ড আৰু এইখন হৈছে তোমালোকৰ তিব্বত ঠিক আছে গতিকে এই উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰা সহায় কৰে ইট ইজ লোকেটেড ইন দ্য গ্ৰেটাৰ হিমালয়াছ এণ্ড কানেক্টছ উইথ তিব্বত উইথ উত্তৰাখণ্ড ঠিক আছে ই ক'ত আছে গ্ৰেটাৰ হিমালয়াত আছে আৰু সি তোমাৰ তিব্বত আৰু উত্তৰাখণ্ডক জইন হোৱাত সহায় কৰে ইট ৰিমেইনছ আণ্ডাৰ স্নো ফৰ 6 months আৰু সি কি হয় ছমাহৰ কাৰণে বৰফেৰে আগুৰি থাকে মানে ঢাকি থাকে ডিউৰিং উইণ্টাৰ আৰু ঠাণ্ডাৰ সময়ত কি হয় বৰফ যেতিয়া পৰে তেতিয়া ই কি হয় ছমাহৰ কাৰণে গোটেই বৰফেৰে আগুৰি থাকে হ'ল এইটো আছিলে তোমাৰ মানা পাছ হ'ল এইটো হৈছে মানা পাছ এতিয়া তাৰ পিছৰ পাছটো চাওঁ কি আছে তাৰ পিছত পাছটো হৈছে মাংসা ধুৰা পাছ উত্তৰাখণ্ড আৰু তিব্বত দিছ পাছ হুইচ কানেক্টছ উত্তৰাখণ্ড তিব্বত ইজ নন এজ লেণ্ডশ্লাইড ঠিক আছে নন ফৰ লেণ্ডশ্লাইড ঠিক আছে ইয়াত বহুত বেছি লেণ্ডশ্লাইড হয় মানে কি হয় তোমালোকৰ যেতিয়া বহুত বেছি ঠাণ্ডাৰ মানে বৰফ পৰে তেতিয়া বহুত বেছি ইয়াত কি হয় লেণ্ডশ্লাইড হয় দ্য পিলগ্ৰিমছ ফৰ মানসৰোবৰ ক্ৰছ দিছ ৰোড আৰু মানসৰোবৰ যিসকল মানুহ আছে সেইসকলে কি হয় এই ৰোডটো ক্ৰছ কৰে ইট লোকেটেড ইন দ্য কুঠি ভেলী আৰু ই ক'ত আছে কুঠি ভেলীত আছে চিটুৱেটেড ইন কুঠি ভেলী হ'ল কি মাংসা দুৰা পাছ ঠিক আছে মাংসা দুৰা পাছ এইটো তোমাৰ কুৱেশ্যন আহি থাকে ঠিক আছে গতিকে ই ইম্পৰ্টেণ্ট হয় এক প্ৰকাৰ ইম্পৰ্টেণ্ট পাছ হয় হ'ল এতিয়া চাওঁ আমি এই পাছটো কোনটো ঠিক আছে মাংসা ধুৰা পাছ কোনটো এইটো চাওঁ এইটো হৈছে মাংসা ধুৰা আৰু ই হৈছে তোমাৰ এইটো এই যিটো পাছ আছে সেইটো হৈছে মাংসা ধুৰা পাছ আৰু ই হৈছে উত্তৰাখণ্ড এইখন উত্তৰাখণ্ড আৰু এইখন হৈছে তিব্বত এটা কানেক্ট কৰাত সহায় কৰে হ'ল তোমালোকে ইয়াৰ এখন স্ক্ৰীনশ্বট লৈ থ'ব পাৰা কাৰণ ই কি কৰিছে তোমালোকৰ বুজাত সহায় কৰিছে হয় নাই কাৰণ একেলগে গোটেইখিনি আছে গতিকে তোমালোকৰ পঢ়িবলৈও সুবিধা হৈ পৰিছে ঠিক আছে এতিয়া পিছৰটো চাওঁ যে মুলিংলা উত্তৰাখণ্ড তিব্বত ঠিক আছে মুলিংলা পাছ ইউ কি কৰে উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰাত সহায় কৰে ঠিক আছে এইটো হৈছে মুলিংলা পাছ চিটুৱেটেড ইন দ্য নৰ্থ অফ গংগোত্ৰী ঠিক আছে গংগোত্ৰী নৰ্থত ই মানে অৱস্থিত এট এন এলিভেশ্যন অফ 5669 মিটাৰ ঠিক আছে ই কিমান হেৰিয়াত আছে 5669 মিটাৰ ওপৰত আছে ইন দ্য গ্ৰেটাৰ হিমালয়তকে দিছ ছিজনেল পাছ that connects Uttarakhand with Tibet remains snow covered during the winter season আৰু কি হয় ঠাণ্ডাৰ সময়ত এই কি হয় তোমাৰ স্নোৰে কভাৰ হৈ থাকে মানে বৰফেৰে আগুৰি থাকে সো সেইটো সময়ত ঠাণ্ডাৰ সময়ত গোটেইকেইটা পাছ তোমাৰ তিব্বত আৰু যিটো উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰিছে গোটেইকেইটা পাছে প্ৰায় স্নো দি মানে বৰফেৰে আগুৰি থাকে কাৰণ সেইটো সময়ত বহুত বেছি বৰফ পৰে আৰু যাৰ ফলত কি হয় তোমালোকৰ এই যিখিনি আছে সেই পাছ গোটেইখিনি পাছ কি হয় বৰফেৰে আগুৰি থাকে আৰু ই কিহক কানেক্ট কৰে উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰে হয় না এই গোটেইকেইটা পাছে উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰে হ'ল এতিয়া তাৰ পিছৰ পাছটো চাওঁ ইয়াৰ পিছৰ পাছটো হৈছে নীতি পাছ ঠিক আছে দিছ পাছ জইনছ উত্তৰাখণ্ড উইথ তিব্বত ঠিক আছে আকৌ সেম উত্তৰাখণ্ডৰ লগত তিব্বতক কানেক্ট কৰে দিছ অলছ' ৰিমেইনছ স্নো কভাৰ ডিউৰিং দ্য উইণ্টাৰ ছিজন আৰু ই ঠাণ্ডাৰ সময়ত সদায় কি হয় বৰফেৰে আগুৰি থাকে ঠিক আছে আৰু এইটো হৈছে তোমালোকৰ নীতি পাছ হ'ল এই যিটো উত্তৰাখণ্ড এইখন তিব্বত আৰু এইখন হৈছে উত্তৰাখণ্ড ই কানেক্ট কৰিছে ঠিক হ'ল নীতি পাছ চ' এনেকৈ পঢ়িলে তোমালোকৰ মনত ৰখাত বহুত বেছি সুবিধা হয় কাৰণ তুমি একেটা জেগাতে কোনকেইটা পাছ আছে সেইটো তুমি পাই যোৱা হ'ল এতিয়া তাৰ পিছৰ কুৱেশ্যন চাওঁ ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দেৱচা পাছ স্পিতি ভেলী এণ্ড পাৰ্বতী ভেলী ঠিক আছে স্পিতি ভেলী যিটো স্পিট ভেলী আছে সি আৰু পাৰ্বতী যিটো ভেলী আছে সেই দুটা কি কৰে কানেক্ট কৰে ইট জইন স্পিতি ভেলী এণ্ড পাৰ্বতী ভেলী ঠিক আছে কানেক্ট কৰে It is a high mountain pass in between the Kulu and Spiti of Himachal ঠিক আছে
ই কি কৰে কুলু আৰু স্পিতি হিমালয়ৰ যিটো স্পিতি আছে তাৰ মাজত কানেক্ট কৰে হিমাচল প্ৰদেশৰ মাজত ঠিক আছে ইট ইজ এ বাইপাছ ৰুট অফ পিন পাৰ্বতী পাছ ঠিক আছে ই হৈছে কি হৈছে পিন পাৰ্বতী পাছৰ এটা বাইপাছ হয় ঠিক আছে মানে তোমাৰ সেইটো পাছত নহৈ পেলাই বাইপাছ দি এইটো যাব পাৰা ঠিক আছে আৰু ই হৈছে কিমান দেৱচা পাছ এইটো হৈছে তোমাৰ স্পিতি ডিষ্ট্ৰিক্ট হ'ল আৰু এইটো হৈছে কুলু ঠিক আছে আৰু এইটো হৈছে তোমালোকৰ যিটো ৰুট ঠিক আছে কুলুৰ পৰা স্পিতিলৈ যোৱা এইটো যিটো ৰাস্তা আছে এই মাজত এই যিটো পাছ আছে সেইটো হৈছে তোমালোকৰ দেৱচা পাছ ঠিক আছে ই তোমালোক ক'ত আছে উত্তৰাখণ্ডত অৱস্থিত ঠিক আছে ই পুৰা উত্তৰাখণ্ডত আছে এই তোমালোকৰ হেৰিয়াৰ লগত কানেক্ট নকৰে দেই ই তোমাৰ তিব্বতত কানেক্ট নকৰে চোৱা এইটো আছে উত্তৰাখণ্ডত কিন্তু ই তোমাৰ তিব্বতত কানেক্ট নকৰে সেইকাৰণে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় চোৱা কুৱেশ্যনটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে চোৱা ই অলপমান বেছি হেৰি হয় নাই মানে বাকীখিনি গোটেইখিনিয়ে কি কৰিছিল তোমাৰ উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰিছিলে বাট এই যিটো আছে ই তোমাৰ উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট নকৰে হয় নাই গতিকে ই তোমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা অলপমান ইম্পৰ্টেণ্ট হৈ পৰে ঠিক আছে এইটো কুৱেশ্যন আগতেও আহিছে গতিকে তোমালোকে এইটো মনত ৰাখিবলৈ বহুত চেষ্টা কৰিবা বাকীবিলাক যদিও পাহৰি যোৱা ঠিক আছে কুৱেশ্যন দেখিলে অলপমান খেলি মেলি লাগিব পাৰে কিন্তু এই যিটো কুৱেশ্যন আছে এইকেইটা মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট কিহৰ কাৰণে হয় ই অলপমান মানে বেলেগ হয় নাই আৰু যোন চোৱা তুমি ৰিয়েল লাইফতো চোৱা যদি কোনোবা অলপমান বেলেগ ধৰণৰ হয় আমি কি কৰোঁ তাত বেছি ফ'কাছ কৰোঁ হয় নাই গতিকে এই যিটো কুৱেশ্যন আছে এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে হ'ল এতিয়া তাৰ পিছতো চাওঁ কি কৈছে তাৰপিছত ৰোহতাং পাছ কুলু লাহুল এণ্ড স্পিতি ঠিক আছে ৰোহতাং পাছে কি কৰে এই তিনিটা জেগাত তোমালোকৰ কানেক্ট কৰে আৰু এইটো কুৱেশ্যন আগতে আহি গৈছে গতিকে এইটো মনত ৰাখিবা দিছ ইজ লোকেটেড ইন দ্য ষ্টেট অফ হিমাচল প্ৰদেশ ক'ত আছে হিমাচল প্ৰদেশত আছে ইট হেজ এক্সেলেণ্ট ৰোড ট্ৰান্সপৰ্টেশ্যন আৰু ইয়াৰ মাজত কি হয় ট্ৰান্সপৰ্টেশ্যন মানে যাতায়াতৰ যিটো সুবিধা আছে সেইটো বহুত বেছি কি হয় এডভান্স হয় দিছ পাছ কানেক্টছ কুলু স্পিতি এণ্ড লাহুল ঠিক আছে এই কি হয় এই তিনিটা জেগাক কানেক্ট কৰে কুলু স্পিতি আৰু লাহুলক ঠিক আছে এইটো হৈছে ৰোহতাং পাছ ঠিক আছে এইটো হৈছে তাৰ এখন চাইনবোৰ্ড ঠিক আছে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন এইটো তোমাৰ এই পাঁচখন নহয় এই যিটো হেৰি আছে তোমাৰ চাইনবোৰ্ড আছে এইখন বনাইছে ঠিক আছে এইটো হৈছে তাৰ সেই যিটো পাছটোৰ ওচৰত পাবা তেতিয়া তোমালোকৰ এই চাইনবোৰ্ডখন দেখিবলৈ পাবা ঠিক আছে আৰু চোৱা এতিয়া ৰিচেণ্টলি কি অটল টানেল ইয়াত বনোৱা হৈছে হয়নে অটল টানেল যিটো আছে আমাৰ সেইটো ৰিচেণ্টলি বনোৱা হৈছে এইটো হৈছে এইটো অটল টানেল ঠিক আছে আৰু এইটো হৈছে তোমালোকৰ ৰোহতাং পাছ ঠিক আছে এই যিটো পাছ আছে এইটো হৈছে ৰোহতাং পাছ আৰু ই তোমালোকৰ কি কৰে কুলু স্পিতি আৰু মানালী লাহুলক কানেক্ট কৰে হ'ল গতিকে ই তোমালোকৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি দৰকাৰী হৈ পৰে আৰু এই কুৱেশ্যনছটো আগতেও আহি গৈছে গতিকে এইটো মনত ৰাখিবা ৰোহতাং পাছ হ'ল এতিয়া চাওঁ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আমাৰ নৰ্থ ইষ্টত কেইখন পাছ আছে প্ৰথম অপশ্যন আছে বোমডিলা ই অৰুণাচল প্ৰদেশ আৰু লাহচাক কি কৰে কানেক্ট কৰে ঠিক আছে এইটো কুৱেশ্যন আগতেও আহিছে এইটো আগতে মানে এইটো কুৱেশ্যনটো বহুতবাৰ আহিছে ঠিক আছে বোমডিলা পাছ ক'ত আছে দ্য বোমডিলা পাছ কানেক্টছ অৰুণাচল প্ৰদেশ উইথ লাহচা দ্য কেপিটেল চিটি অফ তিব্বত দ্য কেপিটেল তিব্বতৰ যিখন কেপিটেল লাহচা ঠিক আছে তাক কানেক্ট কৰে অৰুণাচলৰ লগত ইট ইজ লোকেটেড ইন দ্য ইষ্ট অফ ভূটান আৰু ই কি আছে ভূটানৰ ইষ্টত অৱস্থিত ঠিক আছে এইটো হৈছে তোমালোকৰ যদি তোমালোকে হেৰিয়াত চোৱা এইটো কয় মেপত চাবলৈ যোৱা তেতিয়াহ'লে এইটো এইখন হৈছে বোমডিলা আৰু এইটো হৈছে বোমডিলা পাছ ঠিক আছে এই যিটো আছে এইটো হৈছে বোমডিলা পাছ আৰু এইফালে আছে অৰুণাচল প্ৰদেশ এইখন আছে ভূটান ঠিক আছে গতিকে অৰুণাচল প্ৰদেশৰ লেহচা যিটো জেগা আছে এই জেগাখিনি হৈছে লেহচা আৰু তাক কাৰ লগত কানেক্ট কৰে তোমাৰ ভূটানৰ লগত কানেক্ট কৰে ঠিক আছে অৰুণাচল প্ৰদেশৰ লেহচাৰ লগত কানেক্ট কৰে ঠিক আছে এইটো অৰুণাচল প্ৰদেশ আৰু লেহচা যিটো প্লেচ আছে সেইটোৰ লগত কানেক্ট কৰে ঠিক আছে অৰুণাচল প্ৰদেশ আৰু লেহচাক কানেক্ট কৰে আৰু ই কি হয় ইষ্ট অফ ভূটান চোৱা সেইখন ভূটান হয় ঠিক আছে ভূটানৰ ইষ্টত অৱস্থিত হয়নে ই ভূটানক কানেক্ট নকৰে ই তোমাৰ কাক কৰে অৰুণাচল প্ৰদেশৰ লগত লেহচাক কানেক্ট কৰে ঠিক আছে কেপিটেল চিটি তিব্বতৰ যিখন কেপিটেল চিটি আছে লেহচা তাক কানেক্ট কৰে হ'ল এতিয়া তুমি চোৱা এইটো হৈছে তোমাৰ বোমডিলা পাছ হয় এইখন অৰুণাচল প্ৰদেশ এইখন চাইনা এইখন ভূটান হয় নাই আৰু ই কি হৈছে এইটো হৈছে বোমডিলা পাছ হ'ল এতিয়া তাৰ পিছতো চাওঁ কি আছে দিহাং পাছ অৰুণাচল প্ৰদেশ আৰু মণ্ডেলি ঠিক আছে মণ্ডেলি আৰু অৰুণাচল প্ৰদেশক কি কৰে ই কানেক্ট কৰে ইট ইজ লোকেটেড ইন দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অফ অৰুণাচল প্ৰদেশৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট যিটো আছে তাত অৱস্থিত দিছ পাছ কানেক্টছ অৰুণাচল প্ৰদেশ উইথ ম্যানমাৰ ঠিক আছে ই কি কৰে অৰুণাচল প্ৰদেশ ম্যানমাৰৰ লগত কানেক্ট কৰে ঠিক আছে এট এন এলিভেশ্যন অফ মোৰ দেন 4000 মিটাৰ ইট প্ৰভাইডছ পেছেজ ঠিক আছে ই কি হয় তোমাৰ 4000 মিটাৰ ওপৰত আছে অৱস্থিত ঠিক আছে আৰু সেইটো হৈছে এইটো হৈছে বোমডিলা পাছ অকণমান আগতে যিটো পঢ়ি আছিলোঁ এইখন ভূটান হয় নাই এইখন অৰুণাচল প্ৰদেশ আৰু ইয়াত আছে তোমাৰ লেহচা যিটো জেগা কেপিটেল অফ তিব্বত তাৰ লগত ই কি কৰে কানেক্ট কৰে হ'ল এতিয়া এইখন হৈছে অসম হয় নাই এইখন আমাৰ অসম এইখন ডিব্ৰুগড়
এতিয়া এইখন যিখন দিহাং পাছ আছে ঠিক আছে এই যিটো দিহাং পাছ আছে দেখিছে এইটো দিহাং পাছ হল আৰু ই কি কৰে অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰক কি কৰে কানেক্ট কৰে এখন ম্যানমাৰ হয় না এখন হৈছে তোমালোকৰ ম্যানমাৰ আৰু ই কি হয় অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰক কানেক্ট কৰে হল আৰু ই কিমান 4000 মিটাৰ ওপৰত আছে এতিয়া চাওঁ তাৰ পিছৰ কিটো পাছ তাৰ পিছত আছে তোমাৰ ডিফু পাছ ঠিক আছে অৰুণাচল প্ৰদেশ মাণ্ডালা ডিফু পাছ ইজ এ মাউণ্টেইন পাছ এৰাউণ্ড দ্য এৰিয়া অফ ডিছপিউটেড 3 পইণ্ট বৰ্ডাৰ্ছ অফ ইণ্ডিয়া চাইনা এণ্ড ম্যানমাৰ ঠিক আছে এই তিনিটা পইণ্টৰ পুৰা বৰ্ডাৰ আছে সেইটো হৈছে ইণ্ডিয়া চাইনা আৰু ম্যানমাৰ ঠিক আছে এই তিনিটা জেগাত ই অৱস্থিত এইটো চা এইখন হৈছে এইটো হৈছে ডিফু পাছ দেখিছা আৰু ই ক'ত অৱস্থিত ইণ্ডিয়া ভাৰত মানে তোমাৰ অসমত পৰিছে গতিকে এইখন ভাৰত হ'ল চাইনাৰ লগতো আছে আৰু ই কিহৰ লগত আছে ম্যানমাৰৰ লগতো অৱস্থিত ওকে ডিফু পাছ ইজ অলসো এ ষ্ট্ৰেটেজিক এপ্ৰ'চ টু ইষ্টাৰ্ণ অৰুণাচল প্ৰদেশ ঠিক আছে ই তোমাৰ কি হয় অৰুণাচল প্ৰদেশৰ কাৰণে এটা বহুত বেছি ইম্পৰ্টেণ্ট জেগা হয় ঠিক আছে ইম্পৰ্টেণ্ট পাৰ্ট হয় ইট লাইজ অন দ্য মেকমোহন লাইন ঠিক আছে এই মেকমোহন লাইন যিটো আছে তাৰ ওপৰত অৱস্থিত ইন অক্টোবৰ 1916 চাইনা এণ্ড বুৰ্মা ডিমাৰ্কেটেড দেয়াৰ বৰ্ডাৰ টু ডিফু পাছেছ ঠিক আছে আৰু সিহঁতে কি কৰিছিল তোমাৰ চাইনা আৰু বুৰ্মা যিটো জেগা আছে সিহঁতে কি কৰিছিল এই যিটো ডিফু পাছ আছে তাত নিজৰ বৰ্ডাৰ কি কৰিছিল মানে মাৰ্ক কৰিছিলে which is 5 miles south to the western side of the mountain ranges আৰু কি হয় তোমাৰ 5 মাইল দূৰত কি হয় ওয়েস্ট সাউথৰ ফালৰ পৰা কি হয় মাউন্টেন যিখিনি ৰেঞ্জ আছে মানে পৰ্বতমালা আছে তাৰ পৰা কি হয় 5 মাইল দূৰত however this caused a diplomatic row with India আৰু ই কি কৰিছিলে তোমাৰ এটা ডিপ্ল'মেটিক ক্ৰিয়েট কৰিছিলে ডিপ্ল'মেচি ক্ৰিয়েট কৰিছিলে কাৰ লগত ইণ্ডিয়া আৰু চাইনাৰ মাজত ঠিক আছে which expected the 3 point to be at the western side this dispute has become the part of the ongoing border আৰু আমাৰ এটা যেটো ongoing border আছে ঠিক আছে মেকমোহন লাইন আৰু ইণ্ডিয়া আৰু হেৰিয়াৰ মাজত চাইনাৰ মাজত ঠিক আছে কি কৰিছে এটা ডিপ্ল'মেটিক ডিপ্ল'মেচি ক্ৰিয়েট কৰিছে কাৰ তোমাৰ কি হয় কাৰণ এইটো এটা 3 পইণ্ট হয় ঠিক আছে 3 পইণ্ট এই কাৰণে হয় কাৰণ ই কি কাক কানেক্ট কৰে ইণ্ডিয়া চাইনা আৰু ম্যানমাৰক কানেক্ট কৰে গতিকে ইয়াক কি হয় 3 পইণ্ট বুলি কোৱা হয় ঠিক আছে আৰু সেই কাৰণে ইয়াত কি হয় এটা সদায় প্ৰায় তোমাৰ এটা ডিপ্ল'মেচি চলি থাকে ঠিক আছে ডিপ্ল'মেটিক ৰিলেশ্যনৰ ক্ষেত্ৰত বহুত বেছি মানে তোমাৰ ইম্পৰ্টেণ্ট হৈ পৰে কাৰণ ই একেলগে তিনিটা জেগা কানেক্ট কৰি ৰাখিছে হয় না সেইকাৰণে ইয়াক 3 পইণ্ট বুলিও কোৱা হয় ঠিক আছে 3 পইণ্ট বুলি কোৱা হয় তোমালোকে এনেকৈ আহিব পাৰে কোনটো পাছক ঠিক আছে কোনটো পাছক তোমালোকৰ 3 পইণ্ট বুলি কোৱা হয় ঠিক আছে কোনটো পাছক 3 পইণ্ট বুলি কোৱা হয় গতিকে তোমালোকৰ 3 পইণ্টৰ ফালৰ পৰা এই যিটো পাছ আছে সেইটো বহুত বেছি দৰকাৰী হৈ পৰে ঠিক আছে সেইকাৰণে ইয়াক কি হয় 3 পইণ্ট বুলি কোৱা হয় হ'ল এতিয়া তাৰ পিছৰ পাছটো চাওঁ কি আছে ইয়াৰ পিছৰ পাছটো আছে পাংচিন পাছ ঠিক আছে ইট ইজ লোকেটেড ইন দ্য সাউথ in the state of Arunachal Pradesh ক'ত আছে অৰুণাচল প্ৰদেশত আছে this pass connects Arunachal Pradesh and Myanmar আৰু কি কৰে অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰক কানেক্ট কৰে ঠিক আছে কোনটো পাংচিং পাছ ঠিক আছে এই যিটো পাছ আছে দেখিছা এইটো হৈছে এইখন হৈছে অৰুণাচল প্ৰদেশ হয় না এইখন হৈছে অৰুণাচল প্ৰদেশ আৰু এইখন হৈছে ম্যানমাৰ হয় না গতিকে এই কি হৈছে তোমাৰ ম্যানমাৰ আৰু অৰুণাচল প্ৰদেশক কানেক্ট কৰাত সহায় কৰিছে পাংচু পাছৰ পান চাউং পাছ ঠিক আছে পাংচু পাছ বুলি কোৱা হয় বা পান চাউং পাছ ঠিক আছে তিনটা শব্দটো কৰিব পাৰা বা তোমালোকে দুটা ইউজ কৰি কৰিব পাৰা সবেই বেলেগ বেলেগ ধৰণৰ উচ্চাৰণ কৰা হয় গতিকে ইয়াৰ নামটোৰ ক্ষেত্ৰত বহুত বেছি ডিফাৰেন্স দেখিবলৈ পোৱা যায় তো কোনবাই কয় পাং চাও পাছ আৰু কোনবাই কয় পাং চাউং পাছ ঠিক আছে 3727 ফিট মানে 1136 মিটাৰ ইন অল্টিটিউড আৰু ই কিমান দূৰত আছে 1136 মিটাৰ ওপৰত অৱস্থিত ঠিক আছে এইবিলাক তোমালোকক পৰীক্ষাৰ কাৰণে দৰকাৰী নহয় মই জাস্ট বুজিবৰ কাৰণে তোমালোকৰ মাজত লৈ আহিছো যাতে তোমালোক কথাখিনি ডিটেইলছত বুজি পোৱা ঠিক আছে লাইজ অন দ্য ক্ৰেষ্ট অফ দ্য পাটকাই হিলছ আৰু ই ক'ত অৱস্থিত পাটকাই হিলছত অৱস্থিত অন দ্য ইণ্ডিয়া অফ বুৰ্মা ঠিক আছে ইণ্ডিয়া আৰু ম্যানমাৰৰ বৰ্ডাৰ অৱস্থিত ঠিক আছে এই তোমাৰ কি হয় চোৱা তুমি যদি এইখিনিতে চোৱা দেখিছা নে এই একদম বৰ্ডাৰত আছে না পাছটো গতিকে এই কি হৈছে তোমাৰ ইণ্ডিয়া আৰু ম্যানমাৰৰ যিখন পাটকাই হিলছ আছে ঠিক আছে পাটকাই যিটো পৰ্বতমালা আছে তাত অৱস্থিত দ্য পাছ অফাৰ্ছ ওৱান অফ দ্য ইজিয়েষ্ট ৰুট ইনটু দ্য বুৰ্মা ফ্ৰম দ্য আছাম প্লেইনছ ঠিক আছে আৰু ই তোমাৰ চবতকৈ বেছি মানে সুবিধা কৰি দিয়ে অসমৰ পৰা কি হয় ইজিয়েষ্ট ৰুট চবতকৈ বেছি মানে আসান মানে চবতকৈ বেছি সিম্পল বা চবতকৈ সহজতে তুমি কি কৰিব পাৰা এই ৰুটটোলৈ যাব পাৰা অসমৰ পৰা অসমৰ যিখন প্লেইন আছে তাৰ পৰা কি হয় অসমৰ যিটো ভূমি আছে তাৰ লগত তুমি কিয় ম্যানমাৰৰ লগত যদি কানেক্ট কৰিব খোজা তেতিয়াহ'লে এই পাছটোদি তুমি আৰামত যাব পাৰা it is named after the closest Burmese village ঠিক আছে আৰু ই কি হয় বাৰ্মিজ মানে ম্যানমাৰৰ এখন ভিলেজৰ নামত ইয়াৰ কৰি নামটো দিয়া হৈছে যাৰ নাম হৈছে পাংচাও ঠিক আছে এই যিখিনি এখন ভিলেজ আছে যিখনৰ নাম হৈছে তোমাৰ পাংচাও সেইকাৰণে এই যেটো পাছ আছে তাৰ নাম পাংচান পাছ হ'ল that lies 2 কিলোমিটাৰ beyond the pass of the east to the east আৰু যেটো পাছ আছে
ঠিক আছে পাংচাও পাছ আছে সেই পাছটোৰ পৰা প্ৰায় 2 কিলোমিটাৰমান আঁতৰতে এই যিখন গাঁও আছে পাংচাও গাঁও সেইকাৰণে এই যিটো পাছ আছে তাৰ নাম হৈ গ'ল পাংচা পাছ হ'ল এইটো বুজিলা এই পাছটো কিয় পাংচাং পাছ বুলি কোৱা হয় সেই কথাটো আমি এই ভিডিঅ'টোত গম পালো হয় নে সেইকাৰণে মই তোমালোকক কৈছো যে তোমালোকে যেতিয়া একেখিনি বস্তু একেটা জেগাতে পঢ়িবা তেতিয়া তোমালোকৰ মনত ৰাখিবলৈ বহুত বেছি সুবিধা হয় হ'ল এতিয়া চাওঁ তাৰপিছত কি পাছ আছে তাৰপিছত আমি আহিম কাশ্মীৰৰ কথা ঠিক আছে কাশ্মীৰত কি পাছ আছে তাৰপিছত আছে কাশ্মীৰত থকা পাছ আছে বেনিহাল পাছ বা জৱাহাৰ টানেল ঠিক আছে বেনিহাল উইথ কোৱাজিগান ঠিক আছে ই কি কৰে তোমাৰ বেনিহাল আৰু কোৱাজিগাণ্ডৰ কি কৰে কানেক্ট কৰে বেনিহাল পাছ ইজ এ পপুলাৰ পাছ অফ জম্মু এণ্ড কাশ্মীৰ ঠিক আছে জম্মু আৰু কাশ্মীৰৰ এটা পপুলাৰ পাছ হয় তোমালোকৰ পৰীক্ষাত এনেকৈ আহিব পাৰে যে জম্মু আৰু কাশ্মীৰৰ এটা পপুলাৰ পাছৰ নাম কি সেইটো হৈছে তোমাৰ বেনিহাল পাছ হ'ল ইট ইজ চিটুৱেটেড ইন দ্য পীৰ পাঞ্জল ৰেঞ্জ আৰু ই ক'ত আছে পীৰ পাঞ্জল যিটো ৰেঞ্জ আছে ঠিক আছে তাত অৱস্থিত ইট কানেক্টছ বেনিহাল উইথ কোৱাজিগান ঠিক আছে ই কি কৰে তোমাৰ বেনিহালক কোৱাজিগাণ্ডৰ লগত কানেক্ট কৰে আৰু সেইকাৰণে ইয়াক কি কোৱা হয় বেনিহাল পাছ বুলি কোৱা হয় ঠিক আছে এতিয়া চোৱা ইয়াত তোমালোকে যদি হেৰিয়াত চোৱা ঠিক আছে মেপত চোৱা তেতিয়াহ'লে তোমালোকে দেখা পাবা যে বেনিহাল পাছ ক'ত আছে ঠিক আছে এইটো দেখিছা বেনিহাল পাছ এইটো হয়নে এইটো যিটো বেনিহাল পাছ আছে তেতিয়া তোমালোকে দেখা পাইছা যে ই কি কৰে পীৰ পাঞ্জলৰ লগত কি কাক কৰে মানে বেনিহালৰ যিটো জেগা আছে তাৰ লগত কি কৰে কোৱাজিগান যিটো জেগা আছে সেইটো কানেক্ট কৰে সেইকাৰণে ইয়াক কি হয় বেনিহাল পাছ বুলি কোৱা হয় ঠিক আছে এইটো বুজিলা ইয়াক কি হয় কোৱা হয় আৰু এইখিনি কি হয় কাশ্মীৰ হয় নাই ঠিক আছে জম্মু এণ্ড কাশ্মীৰ হয় গোটেইটো হয় নাই এইখিনি জম্মু এণ্ড কাশ্মীৰ গতিকে কাশ্মীৰ গতিকে এইটো কি হয় তোমালোকৰ হেৰি কাশ্মীৰত থকা এটা পাছৰ ভিতৰত গণনা কৰা হয় ঠিক আছে এইটো হৈছে বেনিহাল পাছ এইখন হৈছে কোৱাজিগান আৰু এইটো হৈছে বেনিহাল ঠিক আছে এই দুটাৰ মাজত কানেকশ্যন কৰিছে সেইকাৰণে ইয়াক কি হয় বেনিহাল পাছ বুলি কোৱা হয় ঠিক আছে এইটো দেখিছে এইটো জেগা হৈছে কোৱাজিগান আৰু এইটো হৈছে বেনিহাল আৰু ইয়াৰ মাজত পাছটো আছে গতিকে ইয়াক কি কোৱা হয় বেনিহাল পাছ বুলি কোৱা হয় ঠিক আছে এনেকৈ তোমালোকে মনত ৰাখিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব কাৰণ এতিয়া ইয়াৰ পিছতো চাওঁ তাৰপিছত হৈছে জজিলা পাছ ইয়াৰ কুৱেশ্যন বহুত বেছি আহে পৰীক্ষাত ঠিক আছে শ্ৰীনগৰ আৰু কাৰ্গিল এণ্ড লেহ ঠিক আছে ই কাক কানেক্ট কৰে শ্ৰীনগৰ কাৰ্গিল আৰু লেহক কানেক্ট কৰে ই কানেক্ট শ্ৰীনগৰ উইথ কাৰ্গিল আৰু ই কি কৰে শ্ৰীনগৰ আৰু কাৰ্গিলৰ লগত এণ্ড লেহ আৰু এই তিনিটা জেগাক সি কানেক্ট কৰে ঠিক আছে জজিলা পাছ যিটো আছে জজিলা পাছ ঠিক আছে Beacon Force of the Border Road Organization is responsible for clearing and maintaining the road, especially during the winter. ঠিক আছে আৰু ই কি কৰে যেটো আমাৰ ফোর্স আছে বিকন ফোর্স আছে সিহঁতে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন যেটো আছে সিহঁতে কি কৰে এই পাছ উইন্টাৰ সময়ত যেহেতু সেইটো সময়ত বহুত বেছি বৰফ পৰে যাৰ ফলত ৰোডবিলাক ব্লক হৈ যায় যেটো ৰাস্তা আছে সেই ৰাস্তাবিলাক ব্লক হৈ যায় আৰু সেইটো ঠিক কৰাৰ কোনে দায়িত্ব লৈছে বা সেইটো সময়ত যিবিলাক যাত্ৰী মানে বাহন চাহন অহা যোৱা কৰে বা যাতায়াতৰ যেটো সুবিধা কৰি দিয়া বা যাতায়াত কৰোতে যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে সেইটো সুবিধা কোনে কৰি দিয়ে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন যেটো তোমাৰ ইনষ্টিটিউট আছে সেই ইনষ্টিটিউটে কি কৰে তোমাৰ এই পাছটো ক্লিয়াৰ কৰাত সহায় কৰে হ'ল উইন্টাৰ সময়ত বা ঠাণ্ডাৰ সময়ত কাৰণ তেতিয়া বহুত বেছি বৰফ পৰে হ'ল এইটো আছিল তোমালোকৰ জজিলা পাছ হ'ল এইটো তোমালোকে দেখিছা মেপত জজিলা পাছ কোনখিনিতে অৱস্থিত এতিয়া তাৰ পিছত চাওঁ তাৰ পিছৰ পাছটো কি আছে তাৰ পিছৰটো আছে বুৰ্জিল পাছ শ্ৰীনগৰ কিষানগংগা ভেলী আৰু ই কি কৰে ই তোমাৰ শ্ৰীনগৰ আৰু কিষানগংগা ভেলীক কানেক্ট কৰে ঠিক আছে সেইকাৰণে ইয়াক বুৰ্জিল পাছ বুলি কোৱা হয় দিছ পাছ জইন্স এষ্টৰ ভেলী অফ কাশ্মীৰ উইথ দ্য দেওচাই প্লেইনছ অফ লাডাখ ঠিক আছে ই কি কৰে এষ্টৰ ভেলী কাশ্মীৰৰ যিটো এষ্টৰ ভেলী আছে তাৰ লগত কি কৰে দেওচাই প্লেনক কানেক্ট কৰে লাডাখৰ দেওচাই প্লেনক কানেক্ট কৰে সেইকাৰণে চোৱা এইটো কিন্তু পাছ হয় সেইটো হৈছে বুৰ্জিল পাছ এই যিটো বুৰ্জিল পাছ আছে এইটো হৈছে তোমালোকৰ বুৰ্জিল পাছ ঠিক আছে এইটো চোৱা এইটো হৈছে কাশ্মীৰত থকা কাশ্মীৰ আৰু থকা গোটেইখিনি পাছ দেখিছে নাই এই গোটেইখিনি পাছ হৈছে কাৰ্গিলত থকা কাৰ্গিল আৰু কাৰ্গিল আহিছে জম্মু আৰু কাশ্মীৰত থকা পাছসমূহ হয় নাই এই গোটেইখিনি জম্মু কাশ্মীৰ আৰু লাডাখত থকা পাছসমূহ হৈছে এইখিনি গতিকে এইখিনি কি কৰে যদি তোমালোকে মনত ৰাখিব যায় এই গোটেই পাছখিনি তেতিয়াহ'লে তোমালোকে এই যিটো পাছ এই যিখন ফটো আছে এইখন তোমালোকে স্ক্ৰীনশ্বট লৈ ৰাখি থব পাৰা তেতিয়া তোমালোকৰ কি হ'ব এই গোটেইখিনি মনত ৰাখিবলৈ সুবিধা হ'ব ঠিক আছে আৰু এইটো কি দেওচাই প্লেনৰ লগত লাডাখৰ লগত কানেক্ট কৰে হ'ল এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাওঁ পিছৰ পাছখন চাওঁ সেইখন কি আছে ঠিক আছে তাৰ পিছৰ পাছখন হৈছে পেনিচিলা পাছ হ'ল দ্য পেনিচিলা কানেক্টছ দ্য কাশ্মীৰ ভেলী উইথ কাৰ্গিল ই কি কৰে তোমালোকৰ কাশ্মীৰ ভেলীৰ লগত কাৰ্গিলক তোমালোকৰ কি কৰে কানেক্ট কৰে ইট ইজ চিটুৱেটেড ইন দ্য গ্ৰেটাৰ হিমালয় আৰু ই ক'ত আছে তোমালোকৰ গ্ৰেটাৰ হিমালয়ত আছে কোনটো পাছ
পেনিচিলা পাছ ঠিক আছে পেনিচিলা পাছ ক'ত আছে বুলি যদি তোমালোকক সোধে তেতিয়াহ'লে সি ক'ত আছে গ্ৰেটাৰ হিমালয়ত আছে আৰু এই যিটো পাছ দেখিছা তোমালোকে এইটো হৈছে তোমালোকৰ পেনিচিলা পাছ ঠিক আছে এই পাছটো হৈছে তোমালোকৰ পেনিচিলা পাছ আৰু ই কি কৰে কাশ্মীৰৰ ভেলীৰ লগত কাশ্মীৰ ভেলী কাৰ্গিলৰ লগত তোমালোকক কানেক্ট কৰে আৰু তোমালোকে মোক কোৱাচোন যে কাৰ্গিল কিহৰ কাৰণে জনা যায় ঠিক আছে কাৰ্গিলত কি হৈছিলে যাৰ কাৰণে কাৰ্গিল আমি আমাৰ সকলোৰে কাৰণে সকলোৰে মানে মনত ৰাখিবলগীয়া ঠিক আছে কাৰ্গিলৰ এনেকুৱা কি ধৰণৰ ঘটনা ঘটিছিলে যাৰ কাৰণে আমি সকলোৱে সেই জেগাটোক মনত ৰাখোঁ ঠিক আছে সেইটো তোমালোকে মোক কমেণ্ট কৰি জনোৱা যে কিহৰ কাৰণে কাৰ্গিলক জনা যায় হ'ল এতিয়া তাৰপিছত পাছটো চাওঁ তাৰপিছত আহিছে তোমাৰ পীৰ পাঞ্জল পাছ ইট ইজ এ ট্ৰেডিশ্যনেল পাছ ফ্ৰম জম্মু টু শ্ৰীনগৰ ঠিক আছে এইটো কি জম্মু আৰু শ্ৰীনগৰ কানেক্ট কৰে দিছ পাছ ৱাজ ক্ল'জ আফটাৰ দ্য পাৰ্টিশ্যন ঠিক আছে পাৰ্টিশ্যনৰ সময়ত মানে তোমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ যেতিয়া পাৰ্টিশ্যন হৈছিলে ভাগ হৈছিলে তেতিয়া এই পাছটো বন্ধ হৈ আছিলে ইট প্ৰভাইডছ শ্বৰ্টেজ ৰোডৱে এক্সেছ টু কাশ্মীৰ ভেলী ফ্ৰম জম্মু ঠিক আছে ই কি কৰে তোমালোকৰ জম্মুৰ পৰা কাশ্মীৰক কানেক্ট কৰা চবতকৈ সৰু ৰাস্তা হয় ঠিক আছে এইফালে যদি তুমি যোৱা মানে বহুত বেছি তোমালোকৰ এনেকুৱা নহয় যে বহুত ঘূৰি পকি যাব লাগিব ঠিক আছে সেইকাৰণে ই কি কৰে তোমালোকৰ কাশ্মীৰ আৰু জম্মুক কানেক্ট কৰাত সহায় কৰে আৰু এইটো হৈছে তোমালোকৰ পীৰ পাঞ্জল প্লাছ দেখিছা এইটো হৈছে পীৰ পাঞ্জল প্লাছ এইটো ভেলী অফ কাশ্মীৰ এইখিনি কাশ্মীৰ ভেলী আৰু এইটো হৈছে জম্মু ঠিক আছে ই কি কৰে এই জম্মু আৰু কাশ্মীৰক এনেকৈ গৈ পেলাই কানেক্ট কৰে গতিকে এইটো চবতকৈ শ্বৰ্টেষ্ট মানে চবতকৈ সৰু ৰাস্তা জম্মু আৰু কাশ্মীৰক যদি কানেক্ট কৰা সেইটো চবতকৈ সৰু ৰাস্তা আৰু সেইটো সময়ত কি হৈছিলে ইণ্ডিয়া আৰু পাকিস্তানৰ যেতিয়া ডিভিজন হৈছিলে ঠিক আছে আগতে কি হৈছিলে ইণ্ডিয়া আৰু পাকিস্তান একেটা জেগাতে আছিল হয় নাই একেলগে আছিলে তাৰপিছত যেতিয়া 1947 চনত ভাগ হয় তেতিয়া কি হয় ইণ্ডিয়াৰ পৰা পাকিস্তান ভাগ হৈ যায় আৰু ভাগ হোৱাৰ ফলত কি হয় তোমালোকৰ সেইটো সময়ত কি আছিলে এই যিটো পাছ আছিলে এইটো হৈছে ট্ৰেডিশ্যনেল পাছ ঠিক আছে এইটো তোমালোকৰ যিহেতু জম্মু আৰু কাশ্মীৰৰ ভিতৰতে আছে ঠিক আছে ই তোমাৰ কোনো ধৰণৰ বাহিৰৰ কোনো এখন বেলেগ হেৰিয়াক কানেক্ট কৰা নাই গতিকে ই কি হয় যিহেতু ভিতৰতে আছে গতিকে ইয়াক ট্ৰেডিশ্যনেল পাছ বুলিও কোৱা হয় কাৰণ ই তোমালোকৰ নিজৰ জেগাটোৰ ভিতৰতে আছে আৰু সেইকাৰণে কি হৈছিল তোমাৰ পাকিস্তানৰ যেতিয়া ইণ্ডিয়া ভাগ হৈছিলে তেতিয়া এই পাছটো বন্ধ হৈ আছিল কাৰণ ই কাশ্মীৰ আৰু জম্মুক কানেক্ট কৰে হ'ল তেতিয়া তাৰ পিছৰ পাছটো চাওঁ কি আছে তাৰপিছত সাউথাৰ্ণ ইণ্ডিয়া এতিয়া সাউথাৰ্ণ ইণ্ডিয়াত কি ধৰণৰ পাছ আছে সেইকেইটা চাওঁ তো অপশ্যন এ মানে তোমাৰ প্ৰথমটো আছে চেনকোটা গেপ ঠিক আছে চেনকোটা গেপ মাদুৰাই এণ্ড কোটায়াম ইজ ঠিক আছে ই কি কৰে মাদুৰাই আৰু কোটায়ামক কি কৰে কানেক্ট কৰে ইট ইজ লোকেটেড ইন দ্য ৱেষ্টাৰ্ণ ঘাট ই ক'ত আছে তোমালোকৰ ৱেষ্টাৰ্ণ ঘাটত আছে ইট জইনছ দ্য মাদুৰাই চিটি ইন তামিলনাডুত যিখন মাদুৰাই চিটি আছে তাক কানেক্ট কৰে কাৰ লগত কোটায়াম ডিষ্ট্ৰিক্ট অফ কেৰালাৰ যিটো কোটায়াম ডিষ্ট্ৰিক্ট আছে সেইটোক কানেক্ট কৰে ঠিক আছে এইটো হৈছে তোমালোকৰ কোটায়াম ডিষ্ট্ৰিক্ট এইটো আছে তোমালোকৰ মাদুৰাই কোটায়াম আৰু এইটো হৈছে তোমালোকৰ কি এইখন তোমালোকৰ কি মাদুৰাই আৰু কোটায়ামক ঠিক আছে মাদুৰাই আৰু কোটায়ামক কানেক্ট কৰে ঠিক আছে এইখন মাদুৰাই আৰু কোটায়ামক কানেক্ট কৰে আৰু সেইটো হৈছে তোমালোকৰ চেনকোটা গেপ ঠিক আছে চেনকোটা গেপ বুলি জনা যায় এই যিটো পাছ আছে সেইটোক তোমালোকৰ চেনকোটা গেপ বুলি জনা যায় আৰু ই ক'ত আছে ক'ত অৱস্থিত সাউথাৰ্ণ ইণ্ডিয়া ঠিক আছে কাৰণ এইখিনি কি সাউথাৰ্ণ হয় নে এইবিলাক তোমালোকৰ কেৰেলা হওক তামিলনাডু হওক তাৰপিছত কৰ্ণাটকা হওক এইখিনি সাউথাৰ্ণ ইণ্ডিয়াত পৰে হয় নে গতিকে ই কি কৰে তোমালোকৰ কেৰেলাৰ কোটায়াম ডিষ্ট্ৰিক্ট আৰু তামিলনাডু মাদুৰাই চিটি কানেক্ট কৰে হ'ল দ্য ছেকেণ্ড লাৰ্জেষ্ট গেপ বিটুইন ৱেষ্টাৰ্ণ ঘাট আৰু ই কি হৈছে ছেকেণ্ড লাৰ্জেষ্ট গেপ হয় ঠিক আছে ছেকেণ্ড লাৰ্জেষ্ট গেপ হয় ৱেষ্টাৰ্ণ ঘাটত that is the Senkota Gap road rail lines passes through this gap and which connect the Senkota and Punalar ঠিক আছে ই কি কৰে Senkota with Punalur কানেক্ট কৰে Senkota লগত আৰু ইয়াত কি হয় তোমালোকৰ ৰেল লাইন আছে এই পাছটোৰ মাজেৰে কি হয় ৰেল লাইন ক্ৰছ হয় ঠিক আছে এই গেপটোৰ মাজেৰে আৰু যি তোমালোকৰ কি কৰে Senkota আৰু পুনালুৰক কি কৰে কানেক্ট কৰে ঠিক আছে এইটো পুনালুৰ আৰু এইটো হৈছে Senkota ঠিক আছে এই দুটাৰ মাজত কি কৰে ৰেল লাইন চলে আৰু যি তোমালোকৰ এই দুটা অঞ্চলক কানেক্ট কৰে আৰু সেইকাৰণে এই যিটো গেপ আছে এইটো Senkota গেপ বুলি কোৱা হয় ঠিক আছে কাৰণ সেইটো কি হয় Senkota বাজেদি গৈছে Senkota ডিষ্ট্ৰিক্টত পোৱা যায় গতিকে সেই তোমালোকৰ কি হয় Senkota গেপ বুলি কোৱা হয় হ'ল এতিয়া চাওঁ তাৰপিছত কি আছে তাৰপিছত আছে তোমালোকৰ বোৰঘাট আৰু ভোৰঘা ঠিক আছে এই তিনিটা নামেৰে জনা যায় ইজ এ মাউণ্টেইন পেছেজ লোকেটেড বিটুইন দ্য Palasdari and Khandala for railway and between Khopoliland and Khandala on the road of Maharashtra, India, situated to the crest in the Western Ghats. ঠিক আছে ই ক'ত আছে ৱেষ্টাৰ্ণ ঘাটত আছে আৰু ই কি কৰে তোমালোকৰ খান্দালা আৰু পলাছদাৰী যিটা আছে ফৰ ৰেলৱে লাইনৰ কাৰণে কানেক্ট কৰে এণ্ড ই কি কৰে আৰু কাৰ মাজত কানেক্ট কৰে বুলি যদি সোধে তেতিয়া খোপালীলেণ্ড আৰু খান্দালা এই দুটাৰ মাজত কি হয় ৰাস্তাৰ মাজত কানেক্ট কৰে ঠিক আছে ৰোড আছে কিহৰ কাৰণে ট্ৰেইনৰ কাৰণে আৰু ক'ত আছে এটা মহাৰাষ্ট্ৰত আছে
It is located at an elevation of 441 meters elevations above the sea level আৰু ই তোমাৰ 441 ওপৰত আছে ঠিক আছে মানে তোমাৰ sea levelৰ পৰা পানী মানে সাগৰৰ যদি তুমি চোৱা সাগৰৰ ফালৰ পৰা চোৱা তেতিয়াহ'লে ই 441 মিটাৰ ওপৰত আছে ঠিক আছে 441 মিটাৰ ওপৰত আছে ওপৰত অৱস্থিত The Ghat has a bit historical evidences আৰু ইয়াৰ এটা হিষ্টৰিকেল মানে তোমাৰ যেটো আমাৰ পাষ্টৰ যদি চোৱা তেতিয়াহ'লে তাক কি হয় তোমাৰ এটা হিষ্ট্ৰী হিচাপত হিষ্ট্ৰী এটা এভিডেন্স পোৱা যায় ঠিক আছে The Ghat was the ancient road developed by Satavahana to connect the port of Chol, Revanda, Panvel, etc. ঠিক আছে এই কি হয় তোমালোকৰ যেটো সাতবাহনা আছিল হেসকলে কি কৰে কানেক্ট কৰে কাৰ লগত ৰেৱাদান্দা পানভেল ঠিক আছে এইকেটা যিকেটা আছে চৌল যেটো তিনিটা জায়গা আছে এই তিনিটা জায়গা কি কৰে কানেক্ট কৰে কোনে সাতবাহনা সময়ত ঠিক আছে যেটো সাতবাহনাৰ টাইম আছিল সেই সাতবাহনাৰ টাইমৰ সময়ত হেতু সময়ত কি কৰিছিল এইকেটা জায়গা কি কৰিছিল কানেক্ট কৰিছিল কোনটো ৰবেন্দা পানভেল আৰু চৌল আৰু তেনেকা ধৰণৰ বিভিন্ন জায়গা কি কৰিছিল কানেক্ট কৰিছিল অন দা কোনকান কোষ্ট এণ্ড দা সাৰাউণ্ডিং এৰিয়াছ অফ দা ডেক্কান প্লেটো আৰু কি হৈছে সেই দা ডেক্কান প্লেটোৰ যেটো ওচৰৰ পাজৰৰ জায়গা আছিল সেইবিলাকক কানেক্ট কৰিছিল টুডে দা ঘাট প্লেজ এ মেছিভ পাৰ্ট অফ দা গ্ৰেট ইণ্ডিয়ান পেনিনচুলাৰ ৰেলৱে লেন ফ্ৰম দা মুম্বাই টু পুনে ঠিক আছে আৰু এতিয়া যেটো মুম্বাইৰ পৰা পুনে যেটো ৰেলৱে ষ্টেচন ৰেলৱে লাইন আছে এই পেনিনচুলাৰ ৰেলৱে ঠিক আছে সি তাক কি কৰে কানেক্ট কৰাত বহুত বেছি এটা ডাঙৰ অৱদান আগবঢ়ায় ঠিক আছে মুম্বাইৰ পৰা পুনেলৈ যোৱা যেটো তোমালোকৰ ৰেলৱে আছে ৰেলৱে লাইন আছে সেইটো কানেক্ট কৰাত ই বহুত বেছি তোমালোকৰ এটা কি কৰে কাম কৰে হল এতিয়া তাৰ পিছৰটো চাও তাৰ পিছৰটো আছে থালঘাট অলসো কল্ড এজ থুলঘাট অৰ কাছাৰা ঘাট ঠিক আছে ইয়াক কি হয় থুলঘাট বা কাছাৰা ঘাট বুলিও কোৱা হয় ইজ এ ঘাট সেকশন ইন দা ওয়েস্টার্ন ঘাটস নিয়ার টু টাউন অফ কাছাৰা ইন মহাৰাষ্ট্ৰ ঠিক আছে ই ক'ত আছে তোমাৰ মহাৰাষ্ট্ৰৰ কাছাৰা জেগাত আছে কাছাৰা নামৰ টাউন এখন আছে গতিকে ইয়াক কি কয় তোমাক কাছাৰা ঘাট বুলিও জনা যায় ঠিক আছে এই থালঘাট বা থুলঘাটক কাছাৰা ঘাট বুলিও জনা যায় দা থালঘাট ইজ লোকেটেড দা বিজি মুম্বাই নাসিক ৰোড ঠিক আছে ই ক'ত আছে তোমালোকৰ মুম্বাই টু নাসিক যেটো বিজি ৰোড আছে মানে যেটো বিজি ৰাস্তা আছে ঠিক আছে এটো বহুত বেছি মানে তান যাতায়াতৰ বহুত বেছি চলি থাকে ঠিক আছে যাতায়াতৰ যেটো সম্পৰ্ক আছে এইখন জেগা পৰা হিখন জেগালৈ মানে মুম্বাইৰ পৰা নাসিকলৈ যেটো যাতায়াতৰ ব্যৱস্থা আছে হেতু বহুত বেছি বিজি হয় সেই কাৰণে এই যেটো ৰাস্তা আছে ঠিক আছে এটো মুম্বাই নাসিক বিজি মুম্বাই নাসিক ৰোড বুলি কোৱা হয় আৰু কি কৰে তোমালোকৰ থালঘাটক কি কৰে সেই জেগাটোতে মুম্বাইৰ পৰা নাসিকলৈ যেটো ৰাস্তা আছে সেই জেগাটোতে থাকে মানে অৱস্থিত ইজ ওয়ান অফ দা ফ'ৰ মেজৰ ৰোডছ আৰু ই কি হয় ওয়ান অফ দা মানে চাৰিটা মেজৰ ৰোড ৰাস্তাৰ ভিতৰত ই এটা বহুত বেছি মানে দৰকাৰী হৈ ৰয় ঠিক আছে এই চাৰিটা মেজৰ যিকেটা ৰোড আছে ঠিক আছে সেইকেটাৰ ভিতৰত এটা হয় ৰেল এণ্ড ৰোড ৰোডছ লিডিং টু ইনটু দা মুম্বাই আৰু মুম্বাইলৈ যোৱা এটা বহুত বেছি মানে যেহেতু এইটো ৰাস্তা দি কি হৈছে মুম্বাই টু নাসিক যিখন ৰাস্তা আছে যাতায়াত আছে সেইটো অহা যোৱাৰ যেটো সুবিধা আছে সেইটো এই যেটো ঘাট আছে এই ঘাটটো দিয়ে যোৱা হয় যাতায়াতৰ সুবিধা হয় কৰা হয় গতিকে তোমালোকৰ কি হয় এইটো এটা 4 নম্বৰ 4টা মানে যেটো 4টা মেজৰ তোমালোকৰ ৰোডছ আছে আহাজাহৰ গতিকে সেই 4টাৰ ভিতৰত ই এটা বহুত বেছি গুৰুত্বপূৰ্ণ দা ৰেলৱে লাইন হুইচ passes through the ঘাট is the steepest in the India with a gradient of 1 in 37 ঠিক আছে ইয়াৰ যেটো তোমাৰ ৰেলৱে লাইন আছে সেইটো তোমাৰ বহুত বেছি হেৰিয়াৰ ফালৰ পৰা তুমি যদি চোৱা আহাজাহৰ ফালৰ পৰা সেইটো বহুত বেছি এটা বিজি মানে বহুত বেছি তোমাৰ তাত যাতায়াত বহুত বেছি হয় ঠিক আছে যেটো তোমালোকৰ পাস আছে এই যেটো থালঘাট পাস আছে এই যেটো থালঘাট পাস আছে এই যেটো থালঘাটৰ পাসৰ কথা কৈছো হি তোমালোকৰ কি কৰে এটো যে আহাজা আছে নাসিক আৰু মুম্বাইৰ মাজত হেতু বহুত বেছি তোমালোকৰ প্ৰভাৱ পেলায় হল এতিয়া চাও তাৰ পিছত কি আছে তাৰ পিছত আছে পালঘাট দা পালাকাট ঘাট is located in the western ghats between the states of Tamil Nadu and Kerala ঠিক আছে এই ক'ত আছে তামিলনাডু আৰু কেৰালাৰ মাজত কানেক্ট কৰি আছে ঠিক আছে এটো দেইছা তোমালোকৰ পালঘাট বা পালাকাট ঘাট বুলি কোৱা হয় আৰু ই কি কৰে তোমালোকৰ কেৰালা আৰু তামিলনাডু কানেক্ট কৰাত সহায় কৰে এইখন হৈছে কেৰালা ৰবা তোমালোকক ভালদৰে দেখাই দিম এইখন হৈছে তোমালোকৰ আমি অকল জানো এইখন হৈছে তোমালোকৰ কেৰালা হয় নে আৰু এইখন হৈছে তামিলনাডু ই কি কৰে তোমালোকৰ কেৰালা আৰু তামিলনাডু তোমাৰ জয়েন কৰাত সহায় কৰে ইণ্ডিয়া এট an elevation of about 140 meter ইয়াৰি তোমাৰ কিমান 140 meter elevationত আছে মানে ওপৰত আছে the mountain passes is located between the Nilgiri hills and the northern Annamalai hills towards the south and connects Coimbatore in Tamil Nadu with Palakkad in Kerala ঠিক আছে ই কি কৰে তোমালোকৰ লোকেটেড কোড নীলগিৰি তোমাৰ যদি তুমি নৰ্থৰ ফালে চোৱা নীলগিৰি হিলছ আৰু আনামেলাই যিখন হিলছ আছে সেইটো তাৰ সাউথৰ ফালে কি কৰে কানেক্ট কৰে ঠিক আছে সেইটো তাৰ মাজত অৱস্থিত আৰু ই কি কৰে তোমালোকৰ তামিলনাডু আৰু
তামিলনাডুৰ যিখন কয়ম্বটুৰ আছে সেইখন আৰু পালকাড ইন কেৰালাত যিটো পালকাড জেগা আছে সেইখনক কি কৰে কানেক্ট কৰে ঠিক আছে এই কাক কানেক্ট কৰে কয়ম্বটুৰ তামিলনাডুৰ কয়ম্বটুৰক আৰু পালকাডক কেৰালা পালকাডক কি কৰে কানেক্ট কৰে দ্য মাউণ্টেইন পাছেছ ৱাজ এন ইম্পৰ্টেণ্ট ইনষ্ট্ৰুমেণ্ট ফৰ হিউমেন মাইগ্ৰেশ্যন এক্ৰছ ইণ্ডিয়াছ চাউথাৰ্ণ টিপ থ্ৰুআউট দ্য সেটেল হিষ্ট্ৰী ঠিক আছে আমাৰ যদি হিষ্ট্ৰীলৈ চাওঁ তেতিয়াহ'লে চাউথাৰ্ণ ইণ্ডিয়াত যদি তুমি চোৱা যিটো সেটেলমেণ্ট হৈছিলে মানে মানুহৰ যিটো বসতি আৰম্ভ হৈছিলে তাত ই এটা বহুত বেছি তোমালোকৰ প্ৰভাৱ পেলায় মানে সেইটো সময়ত যিটো বসতি স্থল আছিলে বা মানুহৰ আহ যাহৰ যিটো সুবিধা আছিলে তেতিয়া এই যিটো পাছ আছিলে এই পাছটোৱে তোমাৰ বহুত বেছি সুবিধা বা আহ যাহৰ ক্ষেত্ৰত বহুত বেছি প্ৰভাৱ পেলাইছিলে হ'ল এতিয়া তোমালোকৰ এইখিনি আছিলে তোমালোকৰ যিমানখিনি পাছ আছিল ঠিক আছে ইণ্ডিয়াৰ ৰিলেটেড ভাৰতৰ যিমানখিনি দৰকাৰী ঠিক আছে আৰু বহুতখিনি আছে যিখিনি তোমালোকৰ ইমান বেছি দৰকাৰী নহয় ঠিক আছে বহুত বেছি আৰু এগালমান পাছ আছে কিন্তু সেই পাছখিনি তোমালোকৰ পৰীক্ষাৰ ফালৰ পৰা বহুত বেছি দৰকাৰী নহয় মানে তুমি যদি ক'বলৈ যোৱা সেইখিনি একেবাৰে ইম্পৰ্টেণ্ট নহয় সেইখিনিৰ পৰা কুৱেশ্যন হোৱাৰ সম্ভাৱনা নাই ঠিক আছে গতিকে এইখিনি যিখিনি পঢ়ালো তোমালোকে যদি এইখিনি 50% মনত ৰাখিব পাৰা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত বেছিয়ে হৈ যায় ঠিক আছে গতিকে তোমালোকে ট্ৰাই কৰিবা এটলিষ্ট কোনকেইখন পাছ আছে কোনটো জেগাত আছে ঠিক আছে কোনটো প্লেচত আছে বা কোনখন ষ্টেটত আছে ঠিক আছে সেইটো মনত ৰাখিবা আৰু কোনখন ষ্টেটত কি কেইটা পাছ আছে সেই সকলোবিলাক মনত ৰাখিবা আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱী বা ছাত্ৰ ছাত্ৰী যিসকলে আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহৰ বাবে পঢ়ি আছে তেওঁলোকৰ লগতো এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে আগলৈ যিবিলাক পৰীক্ষা হ'ব সেইবিলাকত তেওঁলোকে এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হয় আৰু এই যিখিনি পাছ আছে সেইখিনি তোমালোকে যদি APSC বা UPSC কাৰণে পঢ়ি আছা তেতিয়াহ'লে বহুত বেছি দৰকাৰী হৈ পৰে গতিকে তোমালোকে অকল এডিআৰি কাৰণে যে এইখিনি পঢ়িব লাগিব তেনেকা নহয় এইখিনি তোমালোকৰ APSC কাৰণে যদি চোৱা তেতিয়াও বহুত বেছি দৰকাৰী হয় গতিকে APSC বা UPSC যিসকল ষ্টুডেণ্ট আছে তেওঁলোকে এই ভিডিঅ'টো চাই পেলাই লাভান্বিত হ'ব পাৰে ঠিক আছে এণ্ড থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'